নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞান বিজ্ঞান চেনেলৰ নতুন এটা শিক্ষামূলক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আমি সিটেট পৰীক্ষাৰ পেপাৰ 2ৰ সমাজ বিজ্ঞান বিষয়ৰ কিছু প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন ডিছকাশ্যন কৰিম। এই প্ৰশ্নবোৰৰ আলোচনাই আপোনালোকক নিশ্চয় উপকৃত কৰিব। গতিকে পলম নকৰি আমি আমাৰ আলোচনা আৰম্ভ কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হ'ল, which of the following was a tax in the form of forced labor during the reign of the Sulas? অৰ্থাৎ চুল সাম্ৰাজ্যৰ শাসনকালত বাধ্যতামূলক শ্ৰমৰ ৰূপত আদায় কৰা কৰটো কোনটো আছিল? ইয়াত চাৰিবিধ কৰৰ বিষয়ে দিয়া হৈছে। ইয়াৰে ভিতৰত বাধ্যতামূলক শ্ৰমৰ ৰূপত আদায় কৰা কৰটো হ'ল ভেট্টি। চুল শাসনকালত প্ৰজাসকলে ৰাষ্ট্ৰ বা স্থানীয় প্ৰশাসনৰ বাবে বিনা মজুৰিত বাধ্যতামূলক শ্ৰম কৰিবলগীয়া হৈছিল। এই ব্যৱস্থাকেই ভেট্টি বুলি কোৱা হৈছিল। আমাৰ অপশ্যনত থকা পেৰুভাজ্জি হ'ল ডাঙৰ ৰাজপথ, কদমাই এয়া হ'ল এবিধ কৰ, কিন্তু ই বাধ্যতামূলক শ্ৰম কৰ নাছিল। আনহাতে পূৰ্বৰী এয়া হ'ল যুদ্ধৰ লগত জড়িত কৰ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। The Paramhans Mandali was founded in 1840 to work for the abolition of which of the following issues? ইয়াত চাৰিটা ইছ্যুৰ বিষয়ে দিয়া হৈছে। ইয়াৰ আমাৰ অসমীয়া অৰ্থটো হ'ল, পৰমহংস মণ্ডলী 1840 চনত তলৰ কোনটো সামাজিক সমস্যাৰ উচ্ছেদৰ উদ্দেশ্যে প্ৰতিষ্ঠা কৰা হৈছিল? 1840 চনত মহাৰাষ্ট্ৰত পৰমহংস মণ্ডলীৰ গঠন কৰা হৈছিল আৰু এই পৰমহংস মণ্ডলী সংগঠনৰ মূল উদ্দেশ্য আছিল জাতি ভেদ, অস্পৃশ্যতা আৰু অন্যান্য সামাজিক কুসংস্কাৰৰ বিৰোধিতা কৰা। আৰু এই সংগঠনটোৱে সকলো জাতিৰ মানুহৰ মাজত সমতা আৰু ভাতৃত্ববোধ গঢ়ি তোলাৰ চেষ্টা কৰিছিল। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব কাষ্ট চিষ্টেম, অৰ্থাৎ জাতি ভেদ। ইয়াত উল্লেখিত বাকীকেইটা সামাজিক সমস্যা যেনে সতীদাহ প্ৰথা মূলতঃ ৰাজা ৰামমোহন ৰায়ৰ প্ৰচেষ্টাত বিলুপ্ত কৰা হৈছিল। আনহাতে উইড' মেৰেজ অৰ্থাৎ বিধৱা বিবাহ প্ৰচলনৰ লগত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ আন্দোলনৰ ভূমিকা আছিল। গতিকে প্ৰশ্নটো ইতিমধ্যে আমি বুজি পাইছোঁ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, The Ahoms migrated to the Brahmaputra Valley in the 13th century from the present day. অৰ্থাৎ আহোমসকলে ত্ৰয়োদশ শতিকাত বৰ্তমানৰ ক'ৰ পৰা অৰ্থাৎ পৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈ প্ৰব্ৰজন কৰিছিল। ক'ৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈ তেওঁলোকে আহিছিল। এতিয়া ইয়াত আমাৰ চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ম্যানমাৰ। আহোমসকলে 1228 খ্ৰীষ্টাব্দত চাওলুং চুকাফাৰ নেতৃত্বত বৰ্তমানৰ ম্যানমাৰ অঞ্চলৰ পৰা পাটকাই পৰ্বতমালা অতিক্ৰম কৰি অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল। আৰু আমাৰ প্ৰথম আহোম স্বৰ্গদেউ আছিল চুকাফা। এইটো এটা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বা পৰীক্ষাৰ্থীসকলৰ বাবে খুবেই এটা সহজ প্ৰশ্ন আছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, Match the following in the context of earliest kingdom. ইয়াত আমাৰ প্ৰাচীন ৰাজ্য কেইখনমানৰ নাম আছে আৰু তাৰ ৰাজধানীৰ নাম আছে। এইখিনি আমি মিলাব লাগিব। প্ৰাচীন ৰাজ্যসমূহৰ সৈতে সিহঁতৰ ৰাজধানী আমি মিলাব লাগিব। আৰু ইয়াত অপশ্যনবিলাক এনেদৰে দিয়া হৈছে, যিখিনি আমি মিলাই চোৱাৰ পিছত ভালদৰে জানিম। আৰু ইয়াত মগধ দিছে। মগধৰ ৰাজধানী হয় ৰাজগৃহ। ভাজ্জিৰ ৰাজধানী হ'ল বৈশালী। অৱন্তীৰ ৰাজধানী হ'ল উজ্জয়ন আৰু গান্ধাৰৰ ৰাজধানী হ'ল তক্ষশিলা অৰ্থাৎ তক্ষশিলা। ইয়াত আমি যিকেইখন প্ৰাচীন ৰাজ্যৰ বিষয়ে পালোঁ সেইখিনিক আমি মহাজনপদ বুলি কওঁ। প্ৰাচীন ৰাজ্য বা মহাজনপদ বুলিলে আমি প্ৰাচীন ভাৰতৰ ডাঙৰ ৰাজ্য বা গণৰাজ্যকে বুজায়। খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাৰ পৰা 4ৰ্থ শতিকাৰ ভিতৰত ভাৰতীয় উপমহাদেশত 16খন মহাজনপদ আছিল, যেনে কাশী, কুশল, অংগ, মগধ, চেদি, কুৰু, পাঞ্চাল, গান্ধাৰ, কম্বোজ, অৱন্তী এইবিলাক। আৰু এই
মহাজনপদবোৰৰ ভিতৰত আটাইতকৈ শক্তিশালী মহাজনপদ আছিল মগধ। ইয়াতে নন্দ আৰু মৌৰ্য সাম্ৰাজ্যৰ গঢ় লৈ উঠিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হোৱাট কজ দ্য ফৰ্মেশ্যন অফ মাছৰুম ৰকছ, অৰ্থাৎ মাছৰুম শিল কিহৰ ফলত গঠিত হয়? ইয়াৰ 4টা অপশ্যন দিয়া হৈছে: ডিপজিশ্যন, এৰোশ্যন, ৱেডাৰিং, আৰ্থকুইক। ইয়াত ডিপজিশ্যন বা অৱক্ষেপণ মানে হ'ল পৰিবহণ প্ৰক্ৰিয়াই ক্ষয় হোৱা পদাৰ্থবোৰ কঢ়িয়াই নি দ ঠাইত জমা কৰা কাৰ্য। আনহাতে ৱেডাৰিং অৰ্থাৎ বিচূৰ্ণী ভৱনৰ ফলত ভূপৃষ্ঠৰ কঠিন শিলাস্তম্ভবোৰ ভাঙি ছিঙি চূৰ্ণ বিচূৰ্ণ হয়। আনহাতে ইৰোশ্যন বা ক্ষয়ীভৱন বাহ্যিক কাৰকৰ দ্বাৰা শিল, বালি আদি ক্ষয় হোৱা কাৰ্য। অৰ্থাৎ বতাহৰ দ্বাৰা মৰুভূমিত এঞ্চেলবাৰ্গ, ইয়াৰডাং, মাছৰুম শিল আদি ক্ষয়জনিত ৰূপৰ সৃষ্টি হয়। আনহাতে ভূমিকম্পৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইৰোশ্যন। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। ইয়াত দিয়া হৈছে চিত্ৰকেইটা এঞ্চেলবাৰ্গ আৰু মাছৰুম শিলৰ। আৰু মাছৰুম শিল মূলতঃ মৰুভূমি অঞ্চলত বতাহৰ ক্ষয়ৰ ফলত সৃষ্টি হয়। আৰু বতাহে বালিৰ কণাবোৰ তলৰ অংশত অধিক জোৰেৰে আঘাত কৰে আৰু শিলৰ তলৰ অংশ বেছি ক্ষয় হয়, আনহাতে ওপৰৰ অংশ তুলনামূলকভাৱে কম ক্ষয় হয়। আৰু ফলত সেই শিলটোৱে মাছৰুম বা কাঠফুলাৰ আকৃতি ধাৰণ কৰে। গতিকে এই চিত্ৰটো চাই আমি মাছৰুম শিলৰ ধাৰণাটো ভালদৰে অনুভৱ কৰিছোঁ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। কনচিডাৰ দ্য ফলোইং পেয়াৰ্ছ এণ্ড আইডেণ্টিফাই হাউ মেনি অফ দ্য গিভেন পেয়াৰ্ছ আৰ কাৰেক্টলি মেটছ, অৰ্থাৎ তলৰ বনৰ প্ৰকাৰ আৰু তাত পোৱা গছৰ যোৰাসমূহ বিবেচনা কৰি কিমানবোৰ যোৰা সঠিকভাৱে মিলোৱা হৈছে। ইয়াত 4টা যোৰা দিয়া হৈছে অৰণ্য আৰু উদ্ভিদৰ। এই অৰণ্যৰ টাইপবিলাক ট্ৰপিকেল ৰেইন ফৰেষ্ট, ট্ৰপিকেল ডেচিডিয়াছ ফৰেষ্ট, থৰ্নি ব্ৰাছেছ আৰু মেংগ্ৰোভ ফৰেষ্ট। আৰু আনহাতে গছবিলাক দিয়া হৈছে মেহগনি, ৰোজৱুড, দেওদাৰ আৰু সুন্দৰী। ইয়াত আমি এনেদৰে মিলাব পাৰোঁ। বনৰ প্ৰকাৰ ট্ৰপিকেল ৰেইন ফৰেষ্ট উষ্ণমণ্ডলীয় বৰষুণীয় বন, এইবিলাক অঞ্চলত মেহগনি গছটো হয়। উষ্ণমণ্ডলীয় পৰ্ণপাতী বন ট্ৰপিকেল ডেচিডিয়াছ ফৰেষ্ট, ইয়াত ৰোজউড হয়। কাঁইটীয়া জোপোহা বন থৰ্নি ব্ৰাছেছ, ইয়াত দেওধাইটো নহয়। আৰু মেনগ্ৰোভ ফৰেষ্টত সুন্দৰী গছবোৰ হয় দেখা যায়, বা সুন্দৰবনৰ এক প্ৰকাৰ উদ্ভিদ হ'ল সুন্দৰী। ইয়াৰে যিটো দেৱদাৰু বা দেওদাৰ হিমালয়ৰ শীতল সংকোবন অঞ্চলত পোৱা যায়। ইয়াত দিয়া যে কাঁইটীয়া জোপোহা বন অঞ্চলত এই দেওদাৰী গছবিলাক দেখা পোৱা নাযায়। গতিকে ইয়াত যিটো আমাৰ সঠিকভাৱে মিলোৱা 3টাৰ মিলিছে, এটাৰ অমিল পোৱা গৈছে, সেয়েহে ইয়াত এটাই অমিল আমি দেখা গৈছোঁ। ইয়াৰ উত্তৰটো হ'ব, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1, only 3। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। এগ্ৰিকালচাৰ ইনক্লুডছ, অৰ্থাৎ কৃষিকাৰ্য বা এগ্ৰিকালচাৰৰ অন্তৰ্গত হ'ল। তলত 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত কোনকেইটা এগ্ৰিকালচাৰৰ অন্তৰ্ভুক্ত? ইয়াত দিয়া হৈছে গ্ৰ'য়িং ভেজিটেবল, পিচিকালচাৰ, হৰ্টিকালচাৰ, ৰিয়াৰিং অফ লাইভ ষ্টক। ইয়াৰে এ অপশ্যনটো বুজাইছে শাক পাচলিৰ খেতি, বি অপশ্যনটো বুজাইছে মীন পালন বা মৎস্য পালন, চি অপশ্যনটো বুজাইছে হৰ্টিকালচাৰ অৰ্থাৎ উদ্যান শস্য, আৰু ডিটোৱে বুজাইছে পশুপালন। কৃষিকাৰ্য বা এগ্ৰিকালচাৰ মূলতঃ শস্য উৎপাদন, শাক পাচলিৰ খেতি, উদ্যান শস্য, পশুপালন আদি অন্তৰ্ভুক্ত হয়। মৎস্য পালন বা পিচিকালচাৰ কৃষিৰ অন্তৰ্গত নহয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ অপশ্যন, 1 অপশ্যন, অনলি এ, চি আৰু ডি হ'ল শুদ্ধ বা এগ্ৰিকালচাৰৰ অন্তৰ্গত, বি পিচিকালচাৰ এগ্ৰিকালচাৰৰ অন্তৰ্গত নহয়।
ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। ইন হুইচ ষ্টেট would you find the sea coast where Vasco da Gama first landed after discovering the sea route from Europe to India? ইউৰোপৰ পৰা ভাৰতলৈ সাগৰীয় পথ আৱিষ্কাৰ কৰাৰ পিছত ভাস্কো দা গামা প্ৰথমে ভাৰতৰ কোন ৰাজ্যৰ সাগৰ উপকূলত অৱতৰণ কৰিছিল? এইটো একেবাৰে এটা সহজ প্ৰশ্ন। ভাস্কো দা গামাই 1498 চনত কেৰেলাৰ কালিকট উপকূলত প্ৰথমে উপস্থিত হৈছিল। তেওঁ এই আগমনে ইউৰোপ আৰু ভাৰতৰ মাজত সাগৰীয় বাণিজ্য পথৰ সূচনা কৰিছিল। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কেৰেলা। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। What would you commonly associate a ginning meal with? ইয়াৰ চাৰিটা অপশ্যন দিয়া হৈছে হুইট ফ্ল'ৰ, চুগাৰ, কটন বলছ আৰু ছানফ্লাৱাৰ। এই গিনিং বুলিলে কপাহৰ আঁহৰ পৰা বীজ পৃথক কৰাৰ প্ৰক্ৰিয়াক বুজায়। কপাহৰ আঁহ আৰু বীজ পৃথক কৰা কল কাৰখানাক গিনিং মিল বোলা হয়। গতিকে এই গিনিং মিল কাৰ লগত জড়িত? কটন বলছৰ লগত জড়িত, অৰ্থাৎ কপাহৰ লগত জড়িত। এইটো এটা অতি সহজ প্ৰশ্নই আছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল What do we call the streams of water flowing constantly on the ocean surface in definite direction? ইয়াত চাৰিটা অপশ্যন দিয়া আছে টাইড, কাৰেণ্টছ, চুনামি, ৱেভছ। এই মহাসাগৰৰ পৃষ্ঠত নিৰ্দিষ্ট দিশত অবিৰতভাৱে বৈ থকা পানীৰ ধাৰাক কি বোলা হয়? এইটো আমাৰ এটা সহজ প্ৰশ্নই আছিল। ইয়াক বোলা হয় মহাসাগৰীয় সোঁত বা অ'চেন কাৰেণ্ট। মহাসাগৰৰ পৃষ্ঠত নিৰ্দিষ্ট দিশত অবিৰতভাৱে বৈ থকা পানীৰ ধাৰাক মহাসাগৰীয় সোঁত বোলা হয়। গতিকে আজিৰ আমাৰ ভিডিঅ'টোত আমি ইমানেই আলোচনা কৰিলোঁ। সমাজ বিজ্ঞানৰ কিছু প্ৰশ্ন অলপ জটিল যেন লাগিলেও কিছু প্ৰশ্ন কিন্তু অতি সহজ আহে। গতিকে আপোনালোকে অধ্যয়ন কৰি থাকক। আমি আপোনালোকক এনেধৰণৰ ভিডিঅ' দি নিশ্চয় সহায় কৰিম। এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ আহোঁ, ধন্যবাদ।